Hello everyone. চেনেলটোৰ নামটো চেঞ্জ কৰিছোঁ। বহুতে মোক কৈছে যে নামটো ভাল লগা নাই, নিজৰ নাম ৰখাতকৈ যিহেতু মই ৰেচিপি দিম, বেলেগ কিবা এটা ইউনিক নেম দিব দিছিলে। মই কি ভাবিলোঁ যে কি নাম দিম, মই একো বিচাৰি পোৱা নাই। গতিকে মই ভাবিলোঁ মোৰ নামটোৰ মানে ফ্ৰণ্টৰ এ কাটিছোঁ আৰু পিছফালৰ এটো কাটি দিছোঁ, কাটি জিজ কৰ্ণাৰ কৰিছোঁ। গতিকে আপোনালোকে এতিয়া মোৰ চেনেলটো জিজ কৰ্ণাৰ হিচাপত পাব। কৰ্ণাৰ মই এইকাৰণে ৰাখিছোঁ যিহেতু মই তাতে দুটা বস্তুৰে মোৰ ইউটিউব চেনেলটো লৈ যাম বুলি ভাবিছোঁ। এটা হ'ল হেল্থ প্লাছ আনটো ৰেচিপিত মোৰ বহুত মনোযোগ আছে, মানে সৰুৰে পৰা মই ৰান্ধি বাঢ়ি ভাল পাওঁ। সেইকাৰণে মই ৰেচিপি বেছিকৈ দিম আৰু হেল্থ টিপছো দিম মাজে মাজে, বিকজ মই এজ এ MSc নাৰ্ছ বহুতখিনি স্বাস্থ্য সম্পৰ্কে কথা, বিশেষকৈ তিৰোতা ছোৱালী মানুহৰ কাৰণে লৈ আহিম। আপোনালোকক এটা বস্তু দেখাওঁ, এয়া চাওক, বাহিৰত একদম বৰষুণ। তো আমাক মানে মই আজি চিকেন ঘুগনি বনাম। তো চিকেন ঘুগনি বনাবৰ কাৰণে আমাক কি লাগিব মই ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। এয়া চিকেনটো মই একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে এটা আলু মই সৰুকৈ কাটি লৈছোঁ। পিঁয়াজটো চাই ল'ব, পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়াখিনি একদম মিহিকৈ কাটিছোঁ আৰু অলপমান ধনিয়া কাটি লৈছোঁ। আৰু ঘুগনিটোৰ কাৰণে আমাক লাগিব অকণমান মটৰ। মই ইয়াতে কি কৰিছোঁ, মটৰ আৰু বুটটো মিক্সকৈ লৈছোঁ। আপোনালোকে চানা মটৰ ল'ব পাৰিব বা কাবলি চানাও ল'ব পাৰিব। আৰু আদা নহৰু পেষ্ট ল'ব লাগে অকণমান, সেইটো জানে। বাকী নিমখ হালধি আপোনালোকে জানে, তেল যিখিনি লাগে। এতিয়া মই ফাৰ্ষ্ট এই বুটখিনি ইয়াতে প্ৰেছাৰ কুকাৰত বইল হ'ব দিম। এইখিনি বইল হোৱাৰ পিছত বাকীখিনি মই কি কৰিব লাগে এটা এটাকৈ দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। কুকাৰত আৰু এইটো প্ৰায় 2টা বা 3টা চিটি যোৱাৰ পিছত এইটো বন্ধ কৰি দিম। যেতিয়ালৈকে আমাৰ বুটটো বইল হ'ব তেতিয়া সেইখিনি সময় মই এতিয়া যিটো মই পুৰি বনাম বা লুচি একদম চফ্টকৈ বনাম, সেইটো মই এতিয়া অকণমান গুলি থৈ দিম। অকণমান মই নিমখ দিলোঁ আৰু চফ্ট হ'বৰ কাৰণে মই অকণমান ৰিফাইন তেল দিছোঁ। আন্দাজমতে চাই ল'ব আপোনালোকে। গৰম তেলত পিঁয়াজখিনি দি দিলোঁ। অকণমান মই গাৰ্নিচিং কৰাৰ কাৰণে ৰাখিছোঁ, জলকীয়া অলপ দি দিলোঁ। ইয়াত মই চিকেনৰ সৰু সৰু পিচকেইটা দি দিছোঁ। দি পেলাই আপোনালোকে চিকেনখিনি ভালদৰে ভাজিব লাগিব যাতে ইয়াৰ গোন্ধটো নাথাকে। কাৰণ সাধাৰণতে আমাৰ ঘুগনিত চিকেন খোৱা নহয়, কিন্তু এইটো এটা সম্পূৰ্ণ এক্সট্ৰা ৰেচিপি, যিটো সাধাৰণতে কলকাতাৰ ফালে বহুত চলে, আমাৰ এইফালে নচলে, কিন্তু খাবলৈ বহুত সোৱাদ হয়। অকণমান জুইটো কমাই দি পেলাই অলপ ভাজিব লাগিব। মই ইয়াত এটা তেজপাত দিছোঁ সৰুকৈ, গোন্ধটো ভাল হ'বৰ কাৰণে। এতিয়া ইয়াত মই আলুখিনিও দি দিছোঁ। মাংসখিনি প্ৰায় 3 মিনিটমান লৰচৰ কৰাৰ পিছত মই আলু দিছোঁ। আলু দি পেলাই মই আকৌ 2 মিনিটমান লৰচৰ কৰিম। অকণমান আদা পেষ্ট আৰু অকণমান নহৰু পেষ্ট। আপোনালোকে এনেকৈ আদা নহৰু পেষ্ট বনাই থৈ দিব পাৰে। এনেকৈ আদা নহৰু পেষ্ট বনাই থ'লে আমাৰ বহুত কম সময়তে হৈ যায়। মই তেনেকুৱাই কৰোঁ, কাৰণ বিজি লাইফত ইমান সময় নাথাকে সদায় সদায় আদা নহৰুখিনি আকৌ নতুনকৈ চেলাই থকা, পেষ্ট বনাই থকা। ইয়াত এতিয়া মই
বিলাহী কাটি থোৱা অকণমান এটা বিলাহী দিছোঁ। আপোনালোকক মই তেতিয়া ক'ব পাহৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে দিব পাৰিব, ইচ্ছা কৰিলে নাথাকিলে নিদিলেও হ'ব। বিলাহীটো দি মই প্ৰায় 1 মিনিটমান লৰচৰ কৰিম। প্ৰায় 4 মিনিট 5 মিনিটমান আমি গোটেইখিনি বস্তু লৰচৰ কৰালোঁ। এতিয়া মাংসৰ গোন্ধটো নোহোৱা হৈছে। ইয়াত মই এতিয়া অকণমান নিমখ দিম। নিমখটো মানে চাই ল'ব, গোটেই বস্তুখিনিৰ আন্দাজত দি দিব, কাৰণ আমি এইফালে বইল কৰি থৈছোঁ বুটখিনি। আকৌ ইয়াত হালধি দিলোঁ, অকণমান জলকীয়াৰ গুড়ি, অকণমান ধনিয়াৰ গুড়ি আৰু অকণমান জিৰা গুড়ি। এতিয়া মই এইখিনি প্ৰায় 2 মিনিটমানৰ কাৰণে ঢাকি দিলোঁ মিডিয়াম ফ্লেমত। বস্তুখিনি আকৌ ভালদৰে লৰচৰ কৰাই দিলোঁ। আৰু এয়া আপোনালোকে দেখিছে, এইখিনি মই ধুনীয়াকৈ বইল কৰিছোঁ। এতিয়া আপোনালোকে চেক কৰি চাব পাৰে, এইটো ধুনীয়াকৈ স্মুথ হৈছে। এনেকুৱা হোৱাৰ লগে লগে বস্তুখিনি ইয়াতে ঢালি দিয়ক। ঢালি পেলাই ভালদৰে লৰচৰ কৰাই দিলে হ'ল। এতিয়া এইখিনি মই ঢাকন গুচাই চালোঁ, শুকাইছে। প্ৰায় 2-3 মিনিট আকৌ লৰচৰ কৰি মই 2-3 টুকুৰামান আলু ভাঙি দিছোঁ, যাতে আমাৰ গ্ৰেভিটো ভাল হয়। আৰু বিলাহীখিনি একেবাৰে গলি গৈছে, গ্ৰেভিটো ভাল হ'ব। চিকেনবোৰো সিজি গৈছে। এতিয়া মই ইয়াত গৰম পানী দি উতলাম, তাৰপিছত আমাৰ প্ৰায় হৈয়ে গৈছে। অলপ পানী দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ উতলিলে, প্ৰায় 5 মিনিট 6 মিনিটমান উতলিলে এইটো ফিনিছ। এতিয়া মোৰ লুচিখিনি বেলা হৈ গৈছে। মই ইয়াত পুৰিম, এতিয়া ৰিফাইনতে পুৰিম। ইমান ধুনীয়া গন্ধ ওলাইছে। বহুত টেষ্টি হ'ব। আমাৰ গোটেইখিনি পুৰি হৈ গৈছে, বহুত ধুনীয়াকৈ ফুলিছে পুৰিবিলাক। এতিয়া পুৰিখিনিও হৈ গ'ল, আৰু সেই সময়খিনিত এইখিনিও কম জুইত আছিলে। কম জুইত ধুনীয়াকৈ এতিয়া সিজি গৈছে, গোন্ধটোও ভাল হৈছে। এতিয়া লাষ্ট আমাৰ এটা ফিনিচিং দিব বাকী আছে। চিকেন কুৰ্মী কমপ্লিট হ'ল, আৰু লগতে মানে ফুলা ফুলা লুচি বহুত চফ্ট হৈছে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব।
সঁচাকৈ বহুত টেষ্টি হৈছে মোৰ এইটো মামাৰ ল'ৰা বাবু তাক ফাৰ্ষ্ট চাৰ্ভ কৰিছোঁ খাব দিছোঁ কেনেকুৱা হৈছে বাবু পুৰা টেষ্টি বহুত টেষ্টি মই ট্ৰাই কৰিব পাৰি বহুত টেষ্টি হৈছে মোৰ মিষ্টাৰ বহুত ব্যস্ত ফোনত আৰু ময়ো খাই আছোঁ এই মোৰ টিকলিটোও খাই আছে চিকেনবোৰ খাই আছে সঁচাই বহুত টেষ্টি হৈছে আপোনালোকে যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ছাবস্ক্ৰাইব কৰক মই নতুন নতুন ৰেচিপি লৈ আহিম আকৌ বহুত হেল্থ টিপছো ক'ম গতিকে আজিলৈ আহিছোঁ ধন্যবাদ